PMAY যিটো ঘৰ সেইটো ফাউণ্ডেশ্যন আজি আৰম্ভ কৰিছোঁ গোটেই অসমত টোটেল 1 লাখতকৈ বেছি গোটেই অসমত PMAY ঘৰ পাবলৈ সক্ষম হৈছে এই বছৰত। আমাৰ কোকৰাঝাৰ ব্লকতো 100ৰ ওপৰত আছে PMAY ঘৰ। তো আমি ভাবিছোঁ যে বেনিফিচাৰীসকলে সময়মতে যাতে এই ঘৰটো শেষ কৰিব পাৰে বা আমাৰ JRS বা যিসকল দায়িত্ব আছে যে এই পৰা আৰম্ভ কৰি সিহঁতে যাতে এই ঘৰটো যাতে নিয়ম অনুযায়ী মানে যেনেকৈ প্ৰগ্ৰেছ কৰিব লাগে সময়মতে এইটো যাতে প্ৰগ্ৰেছ কৰি পেলাই পইচাটো ওলাব পাৰে তাৰ কাৰণে মই যিসকলক মই অলপ নজৰ ৰাখিম যে ঘৰটো হয় ছিষ্টেমটো ফাৰ্ষ্টত 60 না 70,000 পায় এনেকুৱা 30,000 পাব। ফাৰ্ষ্টত 30,000 পাব। ইয়াৰ পিছত আৰু ছেকেণ্ড ফেজ আছে থাৰ্ড ফেজ আছে মুঠতে থাৰ্ড ফেজত পইচা দি শেষ কৰিব লাগে সেইখিনি। কিমান এমাউণ্ট হ'ব ছাৰ? এইটোতো কিমান 1,30,000 130 আৰু ৱেষ্টৰ কাৰণে 17,885 98 আছে ৱেষ্ট। ছাৰ বৰ্তমান জম্মু কাশ্মীৰ ইতিমধ্যে নতুন যিটো পাৰ্লিয়ামেণ্টত যিটো বিল আনি পেলাই পাছ কৰিলে যেনিবা এইটোৱে যিটো আৰ্টিকেল 370 আৰু 35 সেইটো নোহোৱা কৰাৰ কাৰণে আজি ষ্টেটটো বদলি ইউনিয়ন টেৰিটৰীত আহিছে। যদি 370 বা 35 আৰ্টিকেলটো থাকিলে হয় এইটো ফুল ফ্লেজেড ষ্টেট আৰু এক্সট্ৰা যিখিনি পাৱাৰ ফ্লেগৰ বা মানিটাৰী বা যিকোনো বা 35ৰ যিটো 35 আৰ্টিকেল বা 370 আৰ্টিকেলৰ যিটো নিয়ম নীতি সেইটো ভাঙাৰ কাৰণে আজি ইউনিয়ন টেৰিটৰী হৈ গ'ল। লাডাখ বেলেগ হৈছে, জম্মু কাশ্মীৰ বেলেগ হৈছে, সেইটো বেলেগ কথা ঠিকেই আছে। জম্মু কাশ্মীৰৰ কাৰণে এতিয়া গোটেই অসমত বা গোটেই বিহাৰত বা অন্ধ্ৰপ্ৰদেশ বা বেলেগ ষ্টেটত যিখিনি পাৱাৰ ফাংচন বা যিখিনি ফেচিলিটি পাই আছিলে আগত, কিন্তু কাশ্মীৰত সেই জম্মু কাশ্মীৰত সেই ফেচিলিটিটো ইহঁতে পোৱা নাছিলে। কথাটো সেইটোৱে যেনিবা আপুনি ভাৰত চৰকাৰে যিটো ডিচিশ্যন লৈ পেলাই গোটেই অল ইণ্ডিয়াত যিটো স্কিম বা প্ৰজেক্ট বা যিকোনো সেইটো আজি একেৰাহে ইমপ্লিমেণ্ট হৈ আছিলে বেলেগ বেলেগ ষ্টেটত, কিন্তু জম্মু কাশ্মীৰে পাব্লিক হওক কোনোবা অফিচাৰে হওক বা কোনোবা গৰীব মানুহেই হওক ইয়াৰ পৰা ডিপ্ৰাইভ হৈ আছিলে। তো এতিয়া ইউনিয়ন টেৰিটৰীত অহাৰ লগে লগে 370 আৰু 35টো উঠাই দিয়াৰ লগে লগে বাছ একে সমান। আজি অসমৰ ৰাইজে কি পাই আছে কাশ্মীৰ পাব্লিকো সেইটো পাব। আজি বিহাৰ পাব্লিকে কি পাই আছে সেইটো কাশ্মীৰ পাব্লিকে পাব। কিন্তু আগত আমাৰ অসমৰ বা বিহাৰত বা UPত যিটো পাই আছিলে ইয়াৰ পৰা বঞ্চিত হৈ আছিল জম্মু কাশ্মীৰত বা লাডাখত পাব্লিকে। কিন্তু এতিয়া অহাকালি যিটো চেঞ্জ আনিছে যোৱাকালি ইয়াৰ পিছত এতিয়া কাশ্মীৰ ৰাইজে আজি অসমবাসী ৰাইজে কি পাইছে বা বেংগলবাসী ৰাইজে কি পাইছে সেইটো পাই থাকিব এতিয়া। ছাৰ আপুনিও বিচাৰিব নেকি?